নমস্কাৰ বন্ধুসকল, বলক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমতে মই ক'বলৈ গৈছোঁ আজি বেটাৰী লাইফ আপুনি কিদৰে বঢ়াব। আপোনাৰ মোবাইলৰ বেটাৰী নিশ্চয় বেছিকৈ যায় আৰু সকলোৰে সেইটোৱে টেনশ্যন হয়, মোৰ ৰাতিলৈকে কেনেকৈ চলিব, ৰাতিপুৱালৈকে কেনেকৈ চলিব, গোটেই ৰাতিটো কথা পাতিলে ৰাতিপুৱালৈকে কেনেকৈ চলিব। প্ৰথমতে ক'বলৈ গৈছোঁ এডাপ্টিভ ব্ৰাইটনেছ। এডাপ্টিভ ব্ৰাইটনেছ ছেটিং আপোনালোকে নিশ্চয় দেখিছে। মই সেইটোৰ কথা কৈছোঁ যিটো আপোনালোকে যেতিয়া পোহৰত যায় তেতিয়া আপোনালোকৰ ব্ৰাইটনেছটো বেছি হৈ যায়, আপোনালোকে যেতিয়া আন্ধাৰত যায় তেতিয়া আপোনালোকৰ ব্ৰাইটনেছটো কমি যায়। আৰু এইটো হয় যিটো আপোনালোকৰ প্ৰক্সিমিটি চেঞ্চৰ আছে, এই প্ৰক্সিমিটি চেঞ্চৰটোৱে এইটো চেঞ্জ কৰি দিয়ে যে এই মানুহজন পোহৰত গৈছে, তেতিয়া মানে তেওঁ কমকৈ দেখিব, তেওঁক পোহৰ বেছিকৈ লাগিব, তেতিয়া বেছি হৈ যায়। আৰু যেতিয়া আপুনি পকেটত ৰাখি দিব নিজে নিজে কমি যায়। চ' আপুনি সেইটো বন্ধ কৰি ৰাখিব। আপুনি যেতিয়া নিজৰ দৰকাৰ অনুযায়ী লাগে আপোনাক বেছি পোহৰ, তেতিয়া আপুনি বেছি পোহৰ কৰি ল'ব, যেতিয়া আপোনাক কম লাগে আপুনি কম কৰি ল'ব। তাৰপিছত মই ছেকেণ্ডটো ক'বলৈ গৈছোঁ ছ'চিয়েল মিডিয়া এপ, যেনে ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ, হাইক। তো মই উদাহৰণস্বৰূপে কৈছোঁ ইনষ্টাগ্ৰামৰ কথা। ইনষ্টাগ্ৰামত থাকে 32 MB আৰু যেতিয়া আপুনি লাইট এপটো ডাউনলোড কৰিব তাতে মাত্ৰ 500 KB থাকে, কিন্তু আপোনালোকে ফিচাৰ সেইখিনিয়ে পাব, গোটেইখিনিয়ে পাব। তো তেতিয়া আপুনি ভাবি চাওক 32 MB এপ এটা চলাবলৈ বেটেৰীটোৱে যিমান ইউজ কৰিব লাগিব তাতকৈ 500 MB এপটোত কিমান লাগিব আপোনালোকে সেইটো ভাবি চাওক আৰু নিজৰ পৰা ভাবি সেইটো কৰি চাব, নিশ্চয় আপোনালোকে লাভৱান হ'ব। তাৰপিছত মই 3 নম্বৰটো ক'বলৈ লৈছোঁ ডাৰ্ক ৱালপেপাৰ। যেতিয়া আপোনালোকে ৱালপেপাৰবিলাক ৰঙা, নীলা, হালধীয়া বহুত ৰং বিৰঙৰ ৰাখিব, তেতিয়া আপোনালোকৰ বেটেৰীটোৱে সেইটো মানে ইমপ্লিমেণ্ট কৰিব লাগিব গোটেইখিনি বেটেৰী কেনেকৈ ক'ত কি আমি মিলাব লাগিব। ডিছপ্লেখনৰ বহুত কষ্ট হয়, সেইকাৰণে মানে বেটেৰীটোৱে বহুত তাত দিব লগা হয় শক্তি, সেইকাৰণে এইটো বহুত বেটেৰী খায়। আপোনালোকে যিমান পাৰে কম ৰঙৰ মানে লাগিলে আপুনি ব্লেক কালাৰ, ডাৰ্ক গ্ৰে কালাৰ, এনেকুৱা কালাৰবিলাক আপোনালোকে ইউজ কৰিব, এইবিলাকৰ পৰা আপোনাৰ বেটেৰীটো বহুত দিন যাব। তাৰপিছত মই ক'বলৈ লৈছোঁ ভাইব্ৰেশ্যন। এইটো হৈছে চবতকৈ ডাঙৰ বেমাৰ। আপোনালোকে যেতিয়া মোবাইলটো ভাইব্ৰেশ্যনত ৰাখে, বহুত মানুহে কাৰণ ফোন আহিলে কোনোবাই শুনিব বা কোনোবা মিটিঙত থাকে বা কোনোবা বিজি থাকে বা কোনোবাই ৰিংটন শুনি ভাল নাপায়, সেইকাৰণে আপোনালোকে মোবাইলটো ভাইব্ৰেশ্যনত ৰাখে, নহ'লে চাইলেণ্টত ৰাখে। চাইলেণ্টত ৰখাটো চবতকৈ ভাল, চাইলেণ্টত চবতকৈ কম বেটেৰী যায়, কিন্তু আপুনি চাইলেণ্টত ডেইলি লাইফ চলাব নোৱাৰে। আপোনালোকে নিশ্চয় ভাইব্ৰেশ্যনত ৰাখে, আৰু ভাইব্ৰেশ্যনটোৱে কি কৰে আপোনাৰ মোবাইলটোত বহুতেই গৰম কৰিব। আপুনি যদি ডেইলি ৰাখে নহয় তেতিয়া আপোনালোকৰ মোবাইলটোত কমচে কম 305 দিন আপোনালোকৰ লাইফ কমি যায় মোবাইলটোৰ। তো সেইকাৰণে আপোনালোকে ভাইব্ৰেশ্যনটো এভইড কৰি চলক আৰু ভাইব্ৰেশ্যনৰ পৰা আপুনি বেটেৰীটো বচাওক। ভাইব্ৰেশ্যনটো প্লিজ নথ'ব, লাগিলে আপুনি ৰিংটনটো কম কৰি থওক, নহ'লে চাইলেণ্টত চলাওক। তাৰপিছত মই ক'বলৈ গৈছোঁ পিছৰ টিপছটো হৈছে মোবাইল ডাটা। আপোনালোকে যেতিয়া মোবাইল ডাটা চলায় তেতিয়া আপোনালোকৰ মোবাইলৰ বেটেৰী 40% বেছিকৈ ইউজ হয়। আপোনালোকৰ যদি মোবাইলটো 60%ত চলিলে হয়, কিন্তু আপুনি মোবাইল ডাটা ইউজ কৰাৰ কাৰণে আপোনাৰ মোবাইলটো 20% ডাইৰেক্ট আহি যাব বা 40% ডাইৰেক্ট আহি যাব, তেনেকুৱা হৈ যায়, মানে বহুত কম সময় চলে। আপোনালোকে চাব 2-3 দিনমান ডাটা অন নকৰাকৈ চাব আপোনালোকৰ মোবাইলটো কিমান সময় চলিছে, বেছিকৈ চলিব নিশ্চয়। আৰু সেইটোৰ পৰা বাচিবলৈ আপুনি কি কৰিব, যেতিয়া আপুনি ৱাইফাই পাব, ৱাইফাই পালে আপুনি ৱাইফাই কানেক্ট কৰি ল'ব আৰু মোবাইল ডাটাটো অফ কৰি দিব। কিন্তু মই হটস্পট ছেটিঙৰ কথা কোৱা নাই যে মোৰ মোবাইলৰ হটস্পট অন কৰি তেওঁ চলাইছে, সেইটো ৱাইফাই বুলি নকয়, সেইটোতো ৱাইফাই মোবাইল ৱাইফাই হয়, হটস্পট পাৰ্চনেল হটস্পট হয়। এইটোৰ পৰা কি হ'ব, এইটোৰ পৰা আপোনালোকৰ অপকাৰ আছে। এইটোৰ পৰা আপোনালোকৰ মোবাইলটো বহুতেই বেটেৰী খাব আৰু বহুত গৰম হ'ব, আপোনালোকে নিশ্চয় দেখিছে। বলক তাৰপিছত টিপছটো ক'বলৈ গৈছোঁ। তাৰপিছতো হৈছে বেটেৰী চাৰ্জিং। যেতিয়া আপোনালোকে বেটেৰীটো ৰাতি চাৰ্জিঙত লগায়, ৰাতি শুবৰ সময়ত, আৰু ৰাতিপুৱা উঠি আপোনালোকে নিশ্চয় 7-8টাৰ সময়ত নুঠে, আৰু 7-8টালৈকে যেতিয়া মোবাইলটো ৰাতিৰ পৰা লাগে কমচে কম 8 ঘণ্টাত চাৰ্জ হয়। আৰু মোবাইলৰ বেটেৰী এটা দৰকাৰ মাত্ৰ 3 ঘণ্টা, মেক্সিমাম 3 ঘণ্টা বেটেৰীৰ দৰকাৰ। আৰু আজিকালি ফাষ্ট চাৰ্জিঙত 1.5 ঘণ্টা 2 ঘণ্টাতে চাৰ্জিং হৈ যায়। চ' আপোনালোকে এইটো এভইড কৰক আৰু ৰাতি আপোনালোকে শোৱাৰ টাইমত মোবাইলটো নলগাব। দিনত পাৰিলে ডেইলি 2 ঘণ্টা লগাবলৈ চেষ্টা কৰক। আৰু মোবাইলটো আপোনালোকৰ যেতিয়া 15% বেটেৰী হৈ যায় তেতিয়াই আপুনি চাৰ্জত লগাওক, আৰু 80% হ'লে আপোনালোকে খুলি দিয়ক। কেতিয়াও আপুনি 0 হ'বলৈ নিদিব আৰু কেতিয়াও 100% হ'বলৈ নিদিব, কাৰণ 100% হ'লে এইটো অভাৰ হৈ যায় আৰু তাৰ ভিতৰত যিবিলাক গেছ উৎপন্ন হয় এই গেছবিলাক কেতিয়াবা ব্লাষ্ট হোৱাৰ চান্স থাকে। সেইকাৰণে আজিকালি কিছুমান চাইনিজ মোবাইলত ব্লাষ্ট হোৱা দেখা যায়, আৰু সেইবিলাক হৈছে মোবাইলৰ ভুল নহয়, মোবাইল কোম্পানীৰ ভুল নহয়, সেইবিলাক আমাৰ ইউজৰ ভুল। সেইকাৰণে এইটো আপোনালোকে সদায় মনত ৰাখিব। তাৰপিছত মই ক'বলৈ গৈছোঁ লাইভ ৱালপেপাৰ। লাইভ ৱালপেপাৰ আপোনালোকে নিশ্চয় ৰাখে, আৰু লাইভ ৱালপেপাৰ ৰাখিলে কি হয়, আপোনাৰ মোবাইলত যেন এটি ভিডিঅ' এনি টাইম চলি আছে এনেকুৱা হয়, আৰু সেই ভিডিঅ'টো চলাবলৈ বেটেৰী নিশ্চয় প্ৰয়োজন হয়। তো সেইকাৰণে আপোনালোকে লাইভ ৱালপেপাৰবিলাক নলগাব। আপোনালোকৰ যদি কেতিয়াবা ইচ্ছা যায় মাহত এদিন লগালে সেইটো বেলেগ কথা, আপোনালোকে এদিন স্পেচিয়েল দিনত লগালে, কিন্তু এনি টাইম আপোনালোকে যদি লাইভ ৱালপেপাৰ লগাই ৰাখে তেতিয়াহ'লে আপোনাৰ মোবাইলৰ বেটেৰী বহুতেই খাব। সেইকাৰণে আপুনি এইটো এভইড কৰক, আৰু এইকেইটা টিপছ আপোনালোকে ইউজ কৰি চাওক, নিশ্চয় ভাল পাব। আৰু ভাল পালে কেনেকুৱা লাগে সেইটো আপোনালোকে অনুভৱ কৰক, আৰু বেটেৰী লাইফ আপোনালোকে বঢ়াওক। আপোনালোকৰ কেনেকুৱা লাগিলে ভিডিঅ'টো চাই প্লিজ কমেণ্ট বক্সত জনাব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকৰ বন্ধুসকলক বিলাই দিয়ক যিমান পাৰে, কাৰণ মই নতুনকৈ ভিডিঅ' বনাইছোঁ, মোৰ চেনেলত ছাবস্ক্ৰাইবাৰ বহুতেই কম, আৰু মই এনেকৈ আজিয়ে ওলাইছোঁ ফাৰ্ষ্ট টাইম। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে প্লিজ শ্বেয়াৰ কৰিব। থেংক ইউ।